Hello guys, welcome back to my YouTube channel Technical Majuli আৰু আজি আমি কথা পাতি কেনে ধৰণে এখন ক্লিকবেক থাম্বনেল এডিট কৰা হয় আৰু কেনে ধৰণে সেইখন প্ৰফেশনাল লুক দিব পাৰি কাৰণ আজিলৈকে যদি আপোনালোকে ক্লিকবেক কৰিবলৈ শিকা নাই আপোনালোকে যদি ইউটিউবত ক্লিকবেক কৰিবলৈ নাজানে তেহলে আপুনি ইউটিউবত অতি সোনকালে গ্ৰো হ'ব নোৱাৰে যদি আপুনি ফাৰ্স্ট গ্ৰো বিচাৰিছে বা গ্ৰো হ'ব বিচাৰিছে আপুনি ক্লিকবেক কৰক কিন্তু ইমানো নকৰিব যাতে আপোনাৰ ক্লিকবেকৰ কাৰণে আপোনাৰ ভিউৱাৰজনে আপোনাৰ ভিডিও চোৱাই বন্ধ কৰি দিয়ক কিন্তু তেনেকুৱা ধৰণৰ ক্লিকবেক আপুনি নকৰিব কাৰণ বহুত ইউটিউবাৰ আছে যোন ডাঙৰ ইউটিউবাৰ আছে সেই সকলো ক্লিকবেক কৰে যেনে আপোনালোকে মনোজ দে হওক বা টেকনিক্যাল যোগী সাৰে হওক সকলোৱে ক্লিকবেক কৰে নিজৰ ভিডিওত কিন্তু সপ্তাহৰ মূৰত এটা বা দুটা ভিডিওত ক্লিকবেক আহি যায় গতিকে আপোনালোকক আজি দেখুৱাম পিক্সাৰ লেপৰ যোগেদি আপোনালোকে এখন প্ৰফেশনাল থাম্বনেল কেনে ধৰণে এডিট কৰিব পাৰে গতিকে আহক যাও এতিয়া মোবাইলৰ স্ক্ৰিনত আৰু মোবাইলৰ স্ক্ৰিনৰ পিক্সাৰ লেপৰ মজিটো এপ্লিকেশন আছে এটো অন কৰি ললো যদি আপোনালোকে এটো ডাউনলোড কৰা নাই তলত ডেসক্ৰিপচনত লিংক আছে এবাৰ গৈ ডাউনলোড প্লে ষ্টৰৰ পৰা কৰি লব গতিকে আপোনালোকৰ সন্মুখত এইখন আহিব গতিকে এই টেক্সটো আপোনালোকে ডিলিট কৰিব নেক্সট আপোনালোকৰ সন্মুখৰ ওপৰত তিনটা ডট আছে এই তিনটা ডট ক্লিক কৰাৰ পাছতে ইমেজ সাইজ বুলি এটা অপচন আছে তাত কাষ্টম ইমেজত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইউটিউব থাম্বনেল বুলি এটা অপচন আহিব তাত ওকে কৰি দিব এইখন যিখন ফটো বা যিখন আমি ক্ৰপ কৰি দিলো সেইখন হৈছে ইউটিউব থাম্বনেল গতিকে আপোনালোকে যেতিয়া ইউটিউবত এখন লগাব তেতিয়া এডজাস্ট নিজে হৈ যাব গতিকে আপোনালোকে ওপৰত তিনটা ডট আছে তাত যাব তাত যোৱাৰ পিছত ফ্ৰম গ্যালাৰীত যাব গ্যালাৰীত যোৱাৰ পিছত আপোনালোকে ফটো লব লাগিব ইয়াৰ পৰা গতিকে আপোনালোকৰ যিখিনি মেটেৰিয়েলছ লাগে যিমানখিনি আপোনালোকক মোবাইলৰ পিএনজি স্ক্ৰিনে হওক বা আপোনালোকে এখন ডেস্কবৰ্ডৰ এখন ফটোৱে হওক বা লাইটিংয়ে হওক আপোনালোকৰ সকলোখিনি মই এটা ওয়েবসাইটত দি থোৱা আছে তলত ডেসক্ৰিপচনত মোৰ ভাগৰ নিজৰ এটা ওয়েবসাইট বনাইছো তাত আপোনালোকক তাত মই সকলোখিনি প্ৰভাইড কৰিছো তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ডাউনলোডিং অপচন আহিব তাত গৈ আপোনালোকে ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব গতিকে আপোনালোকে ফাৰ্স্ট এখন টেবুল লব লাগিব এইখন আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা ধৰণৰ গতিকে আপোনালোকে এখন ৰাইট ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ তলৰ যিটো সাইড আছে তললৈ কেইটামান অপচন আছে তাত আপোনালোকে মাজৰ অপচনটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত 3D rotate বুলি এটা অপচন আহিব তাত আপোনালোকে যিখন আপুনি ফটো লৈছিলে সেইখন rotate কৰিব লাগিব গতিকে আপোনালোকে 45 বা 40 আশে-পাশে আপোনালোকে ৰাখিব কিন্তু আপোনালোকৰ কথা আপুনি কিমানত এডজাস্ট কৰিব বিচাৰিছে গতিকে আপোনালোকে এখন ডাঙৰ কৰি ল'ব ডাঙৰ কৰি লোৱাৰ পিছত আপোনালোকৰ যিটো পিছৰ বেকগ্ৰাউণ্ড আছিল সেইটো ঢাক খোৱাকৈ এখন ভালদৰে ইয়াত এডজাস্ট কৰি লব গতিকে এনেধৰণে এডজাস্ট হোৱাৰ পিছত আপোনালোকৰ প্ৰয়োজন হ'ব এটা মোবাইল পিএনজি গতিকে সকলোখিনি ডেসক্ৰিপচনত লিংক আছে গৈ পেলাই ডাউনলোড কৰি লব গতিকে পিএনজিখন ক্লিক কৰিব ৰাইট ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইখন আপোনালোকে এবাৰ নিজৰ যিটো মোবাইল আছে সেইটো ৰোটেট কৰিবলৈ চাব গতিকে এইটো ৰোটেট চিনটো আহিছে গতিকে ৰোটেট হৈ যাব গতিকে সেইটো ক্লিক কৰাৰ পিছত আপোনালোকে 3D ৰোটেট আহিছে তাত ক্লিক কৰিব নেক্সট আপোনালোকে যিটো পিএনজি মোবাইল আছে মানে এই যিটো পিএনজি মোবাইলটো আছে সেই পিএনজি মোবাইলটো আপোনালোকে সেম একেটা প্ৰসেসৰ অলপ তললৈ ৰোটেট কৰিব লাগিব গতিকে এনে ধৰণে ৰোটেট কৰিব ৰোটেট কৰাৰ পিছত আপোনালোকে ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰাৰ পিছত আপোনালোকে এডজাস্ট কৰি ল'ব যে আপুনি কোড হেতু দিব বিচাৰিছে বা কোড হেতু আপুনি লগাব বিচাৰিছে বা কিমান জোখত লাগে আপোনাৰ সৰু লাগে না ডাঙৰ লাগে সকলোখিনি আপুনি ইয়াত এডজাস্ট কৰি ল'ব পাৰিব গতিকে তাৰ পিছত ওপৰৰ প্লাস আইকনটো পুনৰ ক্লিক কৰিব ক্লিক কৰিলে ফ্ৰম গ্যালাৰীত যাব ফ্ৰম গ্যালাৰীত যোৱাৰ পিছত আপোনালোকক এখন প্ৰয়োজন হ'ব স্ক্ৰিন শৰ্টৰ গতিকে আপোনালোকে এখন স্ক্ৰিনশ্বট ল'ব পাৰে যদি আপুনি দিব বিচাৰিছে তাত আপোনাৰ ফটো দিব পাৰে যিকোনো ধৰণৰ আপুনি নিজৰ ইচ্ছামতে যিকোনো এখন ক্লিক কৰিব পাৰে গতিকে মই এখন স্ক্ৰিনশ্বট লৈ ললো লোৱাৰ পিছত আপোনালোকে সেইখন ক্ৰপ কৰিব পাৰে কোনো প্ৰবলেম নাই এনে ধৰণে আপোনালোকে ইয়াত দিবহি দিয়াৰ পিছত এইখনটো আপোনাৰ মোবাইলটোৰ জোখত অলপ জোখত লৈ ল'ব লোৱাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ 3D ৰোটেটাৰ বুলি এটা অপচন আহিব গতিকে তাত যাব তাত যোৱাৰ পিছত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এইখন আপোনালোকে পুনৰ অলপ ড্ৰেগ কৰিব লাগিব মানে ৰোটেট কৰিব লাগিব গতিকে এইখন অলপ ৰোটেট কৰি দেব যাতে তাৰ লগত এডজাস্ট হৈ যায় গতিকে আপোনালোকে সেম একেটা ৰোটেট কৰি পেলে এইখন তাৰ ওপৰত লৈ যাব ওপৰত লোৱাৰ পিছত এইখন আপোনালোকে এডজাস্ট কৰি দেব তাৰ জোখত গতিকে এনে ধৰণে হৈ গল নেক্সট আপোনালোকে এতিয়া দেখিবলৈ পাইছে যে মোবাইলটো ওপৰত কিবা এখন থৈ দিয়া গতে লাগিছে হেতু মোবাইলত থকা কোনে লগা নাই গতিকে আপোনালোকে এই তিনটা ডটৰ তলত আপোনালোকে এটা অপচন আছে তাত ক্লিক কৰিব
ক্লিক কৰাৰ পিছত এইটো জাষ্ট আপোনালোকে এনেধৰণে আনি পিছলৈ দি দিব গতিকে দেখিবলৈ পাইছে এতিয়া যিখন আমাৰ স্ক্ৰীন ৰেকৰ্ডিং স্ক্ৰীনখন আছিলে বা যিখন আমি স্ক্ৰীনশ্বট লৈছিলোঁ সেইখন আপোনালোকৰ যিটো মোবাইল আছে সেই মোবাইলটো তললৈ গুচি গ'ল কিন্তু এতিয়া আপোনালোকৰ সন্মুখত এটা প্ৰব্লেম আছে যিটো প্ৰব্লেম হৈছে আপোনালোকে মোবাইলটোৰ যেতিয়া তললৈ চাই তেতিয়া একেবাৰে চুকলৈ জুম কৰিলে আপোনালোকে এটা অপশ্যন মানে আপোনাৰ যিটো স্ক্ৰীনশ্বট আছিলে সেইটো ওলাই থকা যেন লাগিছে তাৰো এটা সলিউশ্যন আছে আপোনালোকে তাত পুনৰ যাব গৈ পেলাই সেইখন লেয়াৰ সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে ইৰেজাৰ বুলি এটা অপশ্যন পাব ইৰেজাৰটোত ক্লিক কৰাৰ পিছত আপোনালোকে এখন অলপ জুম কৰি ল'ব পাৰে নবা এনে ধৰণে কাটিব পাৰে গতিকে আপোনালোকে এনে ধৰণে কাটিব গতিকে আপোনালোকে যিকোন চুকত আপোনাৰ দৰকাৰ হৈছে বা যোনকোনো আপুনি কাটিব বিচাৰিছে সেইকোনো আপুনি অলপ কাটি দিয়ক নেক্সট আপোনালোকে এটো চুকত আপুনি কাটিব বিচাৰিছিলে গতিকে এটো চুকত আপোনালোকে অলপ কাটি দিয়ক নেক্সট আপোনালোকে যোনকিটা চুকত আপোনাৰ কাৰণে আপুনি ভাবিছে যে সেইকিটা চুকত আপুনি কাটিবলগীয়া প্ৰয়োজন আছে বা আপুনি ফটো কাটিব লাগিব গতিকে সেইকিটা কাটি এই কটাৰ পিছতে আপোনালোকে যে ৰাইট ক্লিক কৰিব তেতিয়া আপোনালোকে দেখিবলৈ পাইছে এখন প্ৰফেশনাল লাগিছে আপোনাৰ যিখন ফটো আছে সেইখন মোবাইলটোৰ ভিতৰতে যে এডজাস্ট হৈ আছে বা মোবাইলটো তাত থৈ পেলাই যে ফটো মা হৈছে তেনেকুৱা ধৰণৰ ফিল আহিছে গতিকে আপোনালোকে এখন আৰু অলপ প্ৰফেশনাল কৰিবৰ কাৰণে ইয়াত আপোনালোকে লাইটিং কৰিব পাৰে লাইটিংৰ যেটো PNG ইমেজ আছে সেইখনো মই ওয়েবসাইটত দি দিয়া আছে গতিকে আপোনালোকে এটো ক্লিক কৰিব এখন PNG ইমেজ হয় গতিকে আপোনাৰ কোনো প্ৰবলেম নাহে আৰু কপিৰাইটৰ কোনো চান্স নাথাকে লগতে আপোনালোকে এখন ইয়াত দিব পাৰিব নেক্সট আপোনালোকে এখন ডাবল কৰি ল'ব লাগিব যাতে ইপিনো দিব পাৰে বা আপোনালোকে পুনৰ একেটাকে সিলেক্ট কৰিব পাৰে সিলেক্ট কৰি আপোনালোকে এখন লগাব পাৰে কিন্তু মই সাজেষ্ট কৰিম আপোনালোকে ডাবল কৰি লওক তেতিয়া গতিকে আপোনালোকে এই যিখন PNG লাইট লগাইছে সেইটো আপোনালোকে ডাবল কৰিব পাৰে গতিকে ডাবল কৰিবৰ কাৰণে কপি কৰিব কপি কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে দুখন আহি যাব গতিকে দুটা সাইডত আপুনি দুখন লগাব পাৰে গতিকে এনে ধৰণে লগাই দিয়াৰ পিছত আপোনাৰ যিখন ডেস্কবোৰ্ড আছিল সেইখন অলপ যদি কালাৰ চেঞ্জ কৰিব বিচাৰে তেনে কৰিব পাৰে আপোনাৰ কোনো প্ৰবলেম নাই গতিকে সেইখন ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ কালাৰ ফিল্টাৰ বুলি এটা অপচন আহিব তাত আপোনালোকে এটোত কালাৰ লগাব পাৰে কিন্তু মই সাজেষ্ট গতিকে মই সাজেষ্ট কৰি আপোনালোকে সিচুৱেচন যেটো আছে হেতু আপোনালোকে অলপ হাই কৰি দিব লগতে আপোনালোকৰ ব্ৰাইটনেছটো অলপ বঢ়াই দিব যাতে তাৰ লগত এডজাস্ট হৈ যায় আপোনালোকে নিজৰ টেক্সট এডিট কৰিব পাৰে তাৰ কাৰণে আপোনালোকে টেক্সটত যাব লাগিব টেক্সটত ক্লিক কৰাৰ লগে লগে ইয়াত এডিট বুলি এটা অপচন আহিছে তাত ক্লিক কৰিব নেক্সট আপোনালোকৰ নিউ টেক্সটটো কাটি দিব নেক্সট আপোনালোকে যি লিখিব বিচাৰিছে হেতু লিখিব পাৰে গতিকে মই কপি পেস্ট কৰি দিছো গতিকে হেতু আপোনালোকে ক্যাপিটেল হক বা স্মল হক আপোনালোকে নিজে এডজাস্ট কৰিব পাৰে গতিকে আপোনালোকে এটো আনি পেলাই ইয়াত যেনে ধৰণে মই লগাইছো গতিকে আপোনালোকে লগাব পাৰে আপোনালোকৰ কথা আপোনালোকে যি দিব বিচাৰিছে আপোনালোকে তাত কোনটো আখৰ দিব বিচাৰিছে বা তাত কি দিব বিচাৰিছে হেতু আপোনাৰ কথা আপুনি নিজে এডিট কৰি ল'ব পাৰিব নিজৰ টেক্সটটো গতিকে আপোনালোকে ইয়াত আৰু এটা অপচন আছে ফন্ট বুলি তাত আপোনালোকে যোৱাৰ পিছত ইয়াত বহুত ধৰণৰ ফন্ট আছে কাইনমাষ্টাৰতকৈ বেছিতকৈ বেছি ফন্ট আছে মানে ইয়াত গতিকে আই হোপ আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে তাত লাইক কৰিব কমেন্ট কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব গতিকে এতিয়ালৈকে যদি আপুনি ভাবা ভিডিওটো চাই আছে তেনলে অশেষ ধন্যবাদ